মানুহজন ঘৰত আহিলে আমি এদিন হ'লেও বাহিৰলৈ ওলাই যাওঁ অকণমান ৰিফ্ৰেছমেণ্টৰ কাৰণে। এতিয়া আমি আহি পালোঁ বঙাইগাঁৱৰ জলি মেক্সত। আপোনালোকেতো জানেই বৰ্তমান অসমত ভাইমন-দা চলি আছে আৰু বহুতে চাগে চালেই, মইহে চাবলৈ বাকী আছিলোঁ। যি কি নহওক লাষ্টৰ পিনে হ'লেও ময়ো চাব আহিলোঁ আৰু আহিয়ে প্ৰথমতে পপকৰ্ণ আৰু পেপচি লৈ লৈছোঁ। এইবোৰ থাকিলেহে মুভি চোৱাৰ আমেজ দুগুণ হয় আৰু মুভি ষ্টাৰ্ট হ'বলৈ অকণ দেৰি আছে বুলি দুয়ো বহি পপকৰ্ণ আৰু পেপচিৰ মজা ল'ব ধৰিলোঁ। পিছে হৈ গ'ল নহয় কাণ্ডটো, গোটেই পপকৰ্ণখিনি সোফাখনতে পৰি গ'ল। বেচেৰাই আকৌ গৈ পপকৰ্ণৰ বাকেট এটা লৈ আহিলে। এইবাৰ পিছে ভালকে ধৰি ৰাখিছোঁ দেই। মুভি চোৱাৰ পিছত আমি সোমালো স্মাৰ্ট বজাৰত। নামো স্মাৰ্ট, কামো স্মাৰ্ট। ইয়াতে গ্ৰচাৰীৰ পৰা আৰম্ভ কৰি শাক-পাচলি, ফল-মূল, কাপোৰ-কানি আদি সকলো বস্তুৱে পায়। শ্বপিং কৰাৰ পিছত আমি আহিলোঁ বঙাইগাঁৱৰ ফেমাছ নেপালী দাদাৰ দোকানলৈ। ইয়াতে মই খালোঁ ম'ম' মোৰ অল টাইম ফেভৰেট। এওঁ লেগ পিচ খালে। তাৰপিছত আকৌ চিকেন পকৰা খালোঁ। ইয়াতে গোটেইকেইটা আইটেমে বহুত টেষ্টি হয় দেই। আপোনালোকে আহিলে ট্ৰাই কৰি চাব পাৰে। ঘৰ পোৱাৰ আগে আগে এওঁৰ বোলে আকৌ আইচক্ৰীম খাবলৈ মন গৈছে। মই বোলো ঠিক আছে খাওঁ ব'লা। এতিয়া ৰাজবাৰীৰ পুখুৰীৰ পাৰত বহি আইচক্ৰীমৰ মজা লৈছোঁ। বাই।